বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা কৰিব লৈছোঁ আৰু স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ। এয়া আমাৰ গুণুৱে খেলি আছে তলতে। আজিকালি তাইৰ কাৰণে ময়ো মানে তলৰ পৰাই ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ আৰু অকলে এইবিলাক থ'ব নোৱাৰি, সেয়া গুচিয়ে যায়গৈ য'ত ত'ত। আৰু এতিয়া মই বনাবলৈ লৈছোঁ অপৰাজিতা ফুলৰ চাহ। সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। একাপ চাহ সপ্তাহত পাৰিলে এবাৰ খাবই লাগে। বহুত কাৰণত ভাল, চকুৰ কাৰণেও ভাল, চুগাৰৰ কাৰণেও ভাল বুলি কয়। কিমান সত্য মই নাজানো বাৰু, কিন্তু আজি আপোনালোকক দেখুৱাম অপৰাজিতা ফুলৰ পৰা কেনেকৈ চাহ ব্লু টি বনাম। আহক তেতিয়াহ'লে ভিডিঅ'টো আগলৈ চাওক। আৰু বহুতে চাগে ভাবিছে পূজাত কিয় ভিডিঅ' দিয়া নাই, শংকৰ উৎসৱত কিয় ভিডিঅ' দিয়া নাই। সকলোৰে নিশ্চয় শংকৰ উৎসৱ আৰু পূজা ভালদৰে গ'ল। গুণুৱে টকটকাই আছে, সেইকাৰণে বেয়া নাপাব। তাইক নটকাবলৈ মানে ক'লেও তাই বুজি নাপায় যে, সেইকাৰণে তাই নিজৰ কাম কৰিয়ে থাকিব। সেইকাৰণে বেকগ্ৰাউণ্ডত শব্দ আহিব পাৰে, বেয়া নাপাব। মোৰ পূজাৰ ভিডিঅ' নাই, মানে মই পূজা চাবলৈ নাযাওঁৱেই আগৰ পৰা। মানে মই বেছি হুলস্থুল, বেছি ভিৰত যাব নোৱাৰোঁ আৰু মই বেছি খোজকাঢ়িও বেয়া পাওঁ মানে। সেইকাৰণে এনেই আলিমূৰলৈ গ'লোঁ, কিবা এটা খালোঁগৈ, তেনেকৈ আৰু গুণুৱে বুজি পোৱাও হোৱা নাই। সেইকাৰণে তাইক লৈ যাবলৈও মন নগ'লে। বতৰটো একদিন বৰষুণ ৰ'দ এনেকুৱা হৈ আছে, সৰু ল'ৰা ছোৱালীক লৈ যোৱাটো মই ভাল বুলি নাভাবোঁ। সেইকাৰণে যোৱা নাইকিয়া কাৰণে ভিডিঅ' দিয়াও নাইকিয়া। নেক্সট বাৰ ভালকৈ ভিডিঅ' দিম, তাইও জনা হ'ব, তাইক লৈ গৈ ভাল হ'ব। কি খাইছা তুমি? গুণুৱে মানে আজিকালি কি তাইক চাই থাকিব লাগে, তলত যিয়ে পৰি নাথাকক একদম খাই দিয়ে। সেইকাৰণে তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক আগলৈ। মই চাহ বনাই লওঁ, দেখুৱাই থাকিম আগলৈ কেনেকৈ বনাওঁ, কি দি বনাওঁ। চাই থাকক ভিডিঅ'টো আগলৈ। অপৰাজিতা ফুলৰ চাহকাপ বনাবলৈ মই ব্যৱহাৰ কৰিছোঁ অপৰাজিতা ফুল 4 পাহ, ডালচেনি আৰু আদা এডোখৰ। এয়া মই চচপেনত গোটেইকেইটা বস্তু দি লৈছোঁ আৰু প্ৰায় 10 মিনিটমান সময় উতল আহিবলৈ দিম। এয়া দেখিছেনে, প্ৰায় চাহখিনিৰ কালাৰ চেঞ্জ হৈছে আৰু এয়া হ'বই হৈছে আৰু অকণমান টাইম মই ৰ'ম। চাহ উতলি আছে আৰু মই এতিয়া গুণুক কেনেকৈ গুচাত লৈ ল'লোঁ ন। গুণুৱে আজিকালি বহুত ভাও কিছুমান মানে কৰি থাকিবলৈ লৈছে। মই কেতিয়াবা আপোনালোকক ভিডিঅ'ত দেখুৱাম বাৰু, কিন্তু আজিকালি মানে ভিডিঅ' কৰিবলৈ ল'লেও তাই মুখখন গুচাই দিয়ে। এইবোৰ চব এইবোৰে নালাগে, সেইখন নালাগে, কাজি লাগিবই ন। এয়া অপৰাজিতা ফুলৰ চাহ ৰেডি। কেমেৰাত অলপ ক'লা ক'লা হৈছে, কিন্তু ইয়াত কালাৰটো হৈছে ব্লু আৰু গ্ৰীণ মিক্স কৰিলে যেনেকুৱা হয় তেনেকুৱা। আৰু মই ইউটিউবৰ এটা ভিডিঅ' দেখিছিলোঁ যে ইয়াত নেমু চেপি দিলে পাৰ্পল হৈ যায়। তো মই সেইটোও কৰি চাম, পাৰ্পল হয়নে নহয় আপোনালোকক দেখুৱাম। এয়া মই এতিয়া নেমু চেপি পেলাই ট্ৰাই কৰিবলৈ লৈছোঁ, পিংক কালাৰ হয়নে নহয় চাম। প্ৰায় নেমু চেপি থাকোঁতে অলপ কালাৰ চেঞ্জ হোৱা যেন লাগিছে আৰু সেইকাৰণে বহুত ভাল লাগিছে যে কিবা এটা কাম দিছে। এয়া লাইট পিংক পাৰ্পল টাইপৰ আৰু বহুত ভাল লাগিছে কালাৰ চেঞ্জ হ'লত। আৰু এনেকুৱা চাহ খাবলৈ আপোনালোকৰ মন যায় নেকি বাৰু? যদি যায় নিশ্চয় এবাৰ ট্ৰাই কৰি চাব, বহুত বেনিফিটছ আছে। আৰু এবাৰ আপোনালোকে ঘৰত ট্ৰাই কৰি চাব। এয়া ইমান কম সামগ্ৰীয়ে দেখিলেনে কিমান ধুনীয়াকৈ চাহ বনাব পাৰি। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি প্ৰথমবাৰ চাইছে ছাবস্ক্ৰাইব কৰি দিব।